নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ অন্যটা ভিডিঅ'ত একদম ৰাতিপুৱা গা পা ধুই ভিডিঅ'টা আৰম্ভ কৰিছো আজি যেহেতু মহা শিৱৰাত্ৰি সকলোলৈকে শিৱৰাত্ৰি বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এমাহ মানৰ পাছত ময়ো ধুমকেতু উলা দি আপোনালোকৰ মাজলৈ আহিছো আকৌ ভিডিঅ' এটা লৈ আসলতে ভিডিঅ'টো বনোৱা নাই সেইকাৰণে ভাবিছো আজি বনাও ভিডিঅ'টা আৰু ওচৰৰ মন্দিৰলৈ যাম তাকে ভিডিঅ'টো আৰম্ভ কৰো বলক আৰু ফাইনালি একদম ধুনিয়াকৈ মন্দিৰলৈ যাওঁ ওলাই মেলি ললো এতিয়া যাওঁ বলক আৰু এফালে ধুনিয়াকৈ খোজকাঢ়ি মন্দিৰ আহি পালোহি আগতে এখিনিমান আহোঁ এতিয়া পুৰা ছোৱালীবোৰ বিয়া হৈ শেষ হৈছেগৈ আৰু তাৰপাছত এইফালে দোকানবিলাক খুলিছে কাৰণ এতিয়া ৰাতিপুৱা সোনকালে আহিছোঁ সেইবাবে মানে দোকানবিলাক ভালকৈ হোৱা নাই আৰু মানুহজনো বহুত বেছি নাই পিছত বহুত ভিৰ লাগে লাইন পাতিব লাগে চাকি জ্বলাবলৈ সেইবাবে আমি অকণমান সোনকালে আহিলোঁ আৰু এইফালে দোকানবিলাক আৰম্ভ কৰিছে আৰু তাৰপাছত এইফালে ধুনীয়াকৈ মন্দিৰ গৈ আছোঁ বলক এফালে ধুনিয়াকৈ মন্দিৰৰ ভিতৰ ভাগ আহি পালোহি শিৱজীক প্ৰাৰ্থনা কৰিছোঁ আপোনালোক সকলো ভালে থাকক কুশলে থাকক সদায় আৰু মোকো আশীৰ্বাদ কৰিব ময়ো যাতে ভালে কুশলে থাকোঁ আৰু জীৱনত আগুৱাই যাব পাৰোঁ সকলোৱে আশীৰ্বাদ কৰিব তাৰে কামনা কৰি হৰ হৰ মহাদেৱ আৰু খুব ধুনিয়াকৈ চাকি বন্তি জ্বলোৱাৰ পাছত ইয়াতে আচলতে কোনেও মন্দিৰলৈ আহিলে একো খাই নাহে যিহেতু সেইকাৰণে প্ৰসাদ হিচাপে ইয়াত পুৰি চব্জি এনেকৈ দিয়ে সকলোৱে খাই যাব পাৰে ধুনীয়াকৈ আমিও তেন্তে খাই লওঁ মন্দিৰৰ পৰা আহি কাপোৰযোৰ হলাই একদম ৰৈ নাথাকিলোঁ আকৌ আহিলোঁ নামঘৰলৈ বুলি আৰু এইফালে নামঘৰত একদম চবে কামত লাগি আছে পকা মিঠৈ বনাই আছে কাৰণ আমাৰ অহা মঙলবাৰৰ পৰা আমাৰ নামঘৰত ভাগৱত পাঠ পাতিছে 7 দিনীয়া আৰু আমাৰ নামঘৰত প্ৰথমবাৰৰ বাবে ভাগৱত পাঠ পাতিছে সেইকাৰণে খুব বেছি মনটো ভাল লাগিছে আৰু সবৰে ফূৰ্তি মনত যেহেতু প্ৰথমবাৰলৈ পাতিছে সেয়ে ভাগৱতৰ ভিডিঅ'ও মই আপোনালোকক দিম বাৰু নিশ্চয়কৈ আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো যদি কোনোবাই প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ তেন্তে বাই বাই